মই মোৰ চেনেল অসমীয়া পাকঘৰ আৰু মই চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। চ' বিশেষ কাৰণ মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, তো সেইবাবে মই আপোনালোকৰ ওচৰত বহুত দুখিত। মই ভাবিছোঁ আজিৰ পৰা মই আকৌ ভিডিঅ' আৰম্ভ কৰিম। তো আগত যেনেকৈ আপোনালোকে মোক মৰম চেনেল দি আগুৱাই লৈ গৈছিলে, এইবাৰো আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি মই বনাম ৰঙালাওৰ পাতৰ চাটনি। হয়তো বহুতে বনাইছে বা বহুতে বনাই খাইছে। তো মই আজি মোৰ নিয়মত বনাম। বহুতকেইটা পদ্ধতি আছে, তো তাৰে মই যিটো মই যেনেকৈ বনাওঁ, তো মোৰ পদ্ধতিত নহৰু আৰু কালজিৰা লৈছোঁ। তো ৰঙালাও পাতটোতো লাগিব, সেইটো আৰু জানেই ৰঙালাওৰ পাতৰ চাটনি বনাই আছে। তো ভিডিঅ'টো শেষলৈ চাই থাকক। তো এতিয়া মই ৰঙালাওৰ পাতটো কাটি ল'ম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে মই নহৰু, কালজিৰা আৰু জলকীয়া দি অলপমান সময় ভাজি লৈছোঁ। তাৰপিছত ৰঙালাও পাতটো দি লৈছোঁ। আপোনালোকেও তেনেদৰে দি ল'ব। এতিয়া মই নুমাই ল'লোঁ। এতিয়া পিচিম। মিক্সিত পিচিলেও হয়, বাট সকলোৱে জানে ন পটাত পিচিলে খাই ভাল লাগে। তো মই আপোনালোক পটাত পিচি দেখোন আহক। পিচি হৈ গ'ল, তো এতিয়া আমি উঠাই ল'ম। ইয়াতে বাদাম আৰু নাৰিকল দিলেও বেছি টেষ্টি হয়, বাট এতিয়া মোৰ তাত একো নাছিলে, তো সেইকাৰণে মই এবিধেই দি দিলোঁ। তো নেক্সট বাৰ যদি আপোনালোকে কয়, তেতিয়াহ'লে মই বাদাম বা নাৰিকল দি বনাই দেখুৱাম। তো হৈ গ'ল এতিয়া আমাৰ কি কয় ৰঙালাওৰ চাটনি। তো এতিয়া আমিতো এতিয়াতো ভাত নাখাওঁ বাৰু, 7টা বাজিছেই চাগে। ভাত খাওঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।